হেল্ল' ফ্ৰেণ্ডছ, আপডেট আছাম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ওলাই আহিছে নটিফিকেশ্যন PMKVY পৰা ৰিষ্টাৰ্ট হ'ব PMKVY চেণ্টাৰসমূহ। যদি আপোনালোকে নাজানে যে কি হয় এই PMKVY, তেন্তে নিশ্চিন্ত হৈ থাকক, কিয়নো মই আজি এই ভিডিঅ'টোত ইয়াৰ বিষয়ে আলোচনা কৰিম। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে মই আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল কৰক, কিয়নো মই এনেধৰণৰ গভৰ্ণমেণ্ট স্কিম আপডেট, জব ভেকেঞ্চি আপডেট, স্কলাৰশ্বিপ আপডেট ইত্যাদিসমূহৰ খবৰসমূহ ভিডিঅ'ৰ যোগেৰে মোৰ চেনেলটোত আপলোড কৰি থাকোঁ। গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখনেই হৈছে PMKVY অৰ্থাৎ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ পৰা অহা নটিফিকেশ্যনখন। ইয়াত আপোনালোকে ক্লিয়াৰলি দেখা পাইছে, ৰিজিউমিং ট্ৰেইনিং আণ্ডাৰ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা অন স্কিল ইণ্ডিয়া পৰ্টেল লেটেষ্ট বাই 20 অক্টোবৰ 2020 অৰ্থাৎ 2020 চনৰ 20 অক্টোবৰৰ পৰা প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ যি ট্ৰেইনিং চেণ্টাৰ সেইসমূহ ৰিজিউম হ'ব, ৰিষ্টাৰ্ট হ'ব। যদি আপোনালোকে এতিয়াও জানিব পৰা নাই যে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা কি হয়, তেন্তে আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিওঁ যে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা চমুকৈ PMKVY হৈছে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰেনিয়ৰ চমুকৈ MSDৰ দ্বাৰা পৰিচালিত এখন আঁচনিৰ নাম। এই আঁচনিৰ দ্বাৰা বিশেষকৈ সেইসকল যুৱক যুৱতী লাভান্বিত হয় যিয়ে কোনো বিশেষ কাৰণত 10ম অথবা দ্বাদশ শ্ৰেণীলৈকেহে পঢ়িব পাৰিলে, তাৰ পাছত উচ্চ শিক্ষা তেওঁলোকে কমপ্লিট কৰিব নোৱাৰিলে। সেইসকল যুৱক যুৱতীক এই আঁচনিৰ অধীনত তেওঁলোকে ভাল পোৱা যিকোনো বিষয় অথবা তেওঁলোকৰ নিজা কলা কৌশলৰ ওপৰত ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰা হৈছে। ট্ৰেইনিং শেষ হোৱাৰ পিছত তেওঁলোকক একোখনকৈ চাৰ্টিফিকেট আৰু 8,000 টকা ফাৰ্ষ্ট পে'মেণ্ট প্ৰদান কৰা হয়। লগতে তেওঁলোকৰ বাবে জব মেলা অনুষ্ঠিত কৰা হয়, য'ত ভাৰতৰ বিভিন্ন কোম্পানীসমূহৰ আণ্ডাৰত তেওঁলোকৰ নিজা কলা কৌশল প্ৰদৰ্শন কৰি জব অপৰচুনিটি লাভ কৰাৰ সুবিধা লাভ কৰে। যদি তেওঁলোকে জব কৰাৰ পৰিৱৰ্তে নিজাকৈ কোনো বিজনেছ আৰম্ভ কৰিব বিচাৰে, তেন্তে মূলধনৰ বাবে বেংকৰ পৰা ঋণ ল'বলৈ তেওঁলোকৰ চাৰ্টিফিকেটখনে বহু ক্ষেত্ৰত সহায় কৰিব। এই আঁচনিখন কোনো নতুন আঁচনি নহয়, এইখন আঁচনি 2016 চনতেই লঞ্চ কৰা হৈছিলে। এই আঁচনিৰ অধীনত প্ৰায় 200ৰো অধিক কোৰ্চ বৰ্তমান উপলব্ধ আছে। এই 200 কোৰ্চৰ ভিতৰত তেওঁলোকে নিজৰ মন পচন্দৰ এটা কোৰ্চ বাছনি কৰিব পাৰে আৰু তাৰ ওপৰত তেওঁলোকৰ স্কিল ডেভেলপ কৰিব পাৰে। ট্ৰেইনিঙৰ সময়সীমা প্ৰায় 1 মাহৰ পৰা 6 মাহ পৰ্যন্ত হয়। তো 2020-21ৰ যি ট্ৰেইনিঙৰ ৰেজিষ্টাৰ্ড লিংক সেইটো অপেন কৰি দিয়া হৈছে। কেনেকৈ আপোনালোকে সেইটোত এপ্লাই কৰিব পাৰিব আপোনাৰ নিজৰ মোবাইলৰ সহায়ত, তাৰ সম্পূৰ্ণ ভিডিঅ' বনাই এই চেনেলটোত আপলোড কৰিম। কিন্তু তাৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব আৰু কাষতে থকা বেল আইকনটো অল কৰি ল'ব। তেতিয়াহে আপোনালোকে মই যিটো ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনটো পাব। তো জলদি গৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো অল কৰক। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব। যদি আপোনালোকে ভাবে যে এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ বন্ধুবৰ্গ বা পৰিয়ালবৰ্গৰ কোনো যুৱক যুৱতীৰ সুবিধা হ'ব, তেন্তে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ বাবে ধন্যবাদ।